মই আন্তৰিক সেৱা আগবঢ়াইছোঁ। আজি এটা খুব ভাল লগা দিন হৈছে। তাৰমানে গুৱাহাটীৰ প্ৰায় সকলো সত্ৰীয়া শিল্পী ইয়াত আহি থিয় হৈছেহি। এনেকুৱা এটা মিলন সাধাৰণতে পোৱা নাযায়। এটা খুব ভাগ্যৰ কথা। এটা খুব ভাগ্যৰ কথা। আৰু এই কামটো সম্ভৱ হৈছে অন্তৰাৰ মাক আৰু দেউতাকৰ কাৰণে। মই দুইজনকে ধন্যবাদ দিছোঁ। আৰু অন্তৰাৰ আপোনালোক সকলোৱে জানেই কৈছে ইতিমধ্যে তেওঁৰ ককাক আছিলে ডক্টৰ জগন্নাথ মহন্ত। তেখেত অসমৰ প্ৰথমগৰাকী সত্ৰীয়া নৃত্যৰ গৱেষক, মানে ডক্টৰেট ডিগ্ৰীধাৰী। তেখেতৰ লগতো এটা মোৰ খুব আত্মিক এটা সম্পৰ্ক আছিল। এজন খুব নৃত্যৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশত তেখেতে বেছি কাম কৰিব নোৱাৰে, কাৰণ তেখেতৰ এক্সিডেণ্ট হৈ ভৰিটো দিগদাৰী হ'ল। আসলে তেখেতে কৰিব নোৱাৰা হ'ল, কিন্তু জানিছিল বহুত বস্তু জানিছিল। যাই হওক, আজি অন্তৰাই নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে আগবাঢ়িছে, এটা অনুষ্ঠান কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু তাইৰ গুৰু এবং মোৰে বোৱাৰী, গতিকে তাই ভাল হওক, ভালকৈ প্ৰদৰ্শন কৰক, তাকে কামনা কৰিছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ দিব। আৰু বিশেষকৈ আমাৰ ইয়াত থকা সকলো গুৰুস্থানীয় সকলো লোক আছে আমাৰ ইয়াত আজি, বিশেষকৈ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত জড়িত আছে। ঘনকান্ত বৰবায়ন আছে, গোবিন্দ শইকীয়া আছে, ৰামকৃষ্ণ আছে, আমাৰ শাৰদীয় শইকীয়া আছে, অনিতা শৰ্মা আছে, বহুত যিসকলে খুব ভাল কাম কৰি আছে, নৰেন আছে, গোপাল আছে, এই গোটেই সকলোবিলাকে আহি গোট খাইছেহি। মই আশা কৰিছোঁ সকলোৱে তেওঁক আশীৰ্বাদ দিব, যাতে তেওঁ আজিৰ অনুষ্ঠানটো কৃতকাৰ্য হোৱাটোৱেই নহয়, তেওঁ যাতে সত্ৰীয়া নৃত্যৰ জীৱনটো লৈ তেওঁ আগবাঢ়ি যাব পাৰে, সত্ৰীয়া নৃত্যৰ কাৰণে বিশেষ বৰঙণি আগবঢ়াব পাৰে। সেইকাৰণে সকলোৱে আপোনালোকে আশীৰ্বাদ দিব, তাকে মই আশা কৰিছোঁ। আৰু ময়ো এই বৃদ্ধ বয়সত আশীৰ্বাদ কৰিছোঁ, তাইলৈ আশীৰ্বাদ মই জনাইছোঁ। আগবাঢ়ি যাওক, আগবাঢ়ি যাওক, আগবাঢ়ি যাওক। বহি কথা ক'ব লগা হৈছে। বয়সে অনুমতি নিদিয়ে থিয় হৈ কথা ক'বলৈ। বয়স বেছি হোৱা নাই, মুঠি 93 বছৰ বয়স, কিন্তু টকা সকলো দুটা ঠিক আছে। এতিয়া মানে বৃদ্ধটো আহিছে তল ফলাৰ পৰা।